নমস্কাৰ বন্ধু বান্ধৱী সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি যিহেতু মহালয়া সেইকাৰণে একেবাৰে ৰাতিপুৱাই চাবুৱাৰ চাৰিআলি পালোহি। যিহেতু আৰু আজি মোৰ জন্মদিনেও আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। তাকে আজি গুড মৰ্ণিং মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। চাই থাকিব শেষলৈকে কিনো হয় কিনো কৰোঁ। টাউনৰ হনুমান মন্দিৰ এইয়া দাদা দোকান খুলিব লৈছে। এয়া চাহ খাবলৈ সোমাইছোঁ। এতিয়া আমি চাহ খাম আমাৰ ইমেজ তিনিআলিতে থকা শইকীয়া হোটেলত। বুট বিস্কুট এইজনী ৰাতিপুৱাই এইখন খাইছে। এয়া লাল চাহ আমাৰ ভাইটিয়ে দিছে। মজা। এয়া মোৰ ঘৰৰ পৰিৱেশ। মোৰ বাৰ্থডে যিহেতু আপোনালোকক কৈছিলোঁৱেই, মোৰ বাৰ্থডেত এতিয়া কাৰিকৰ দাদাহঁত আহিলে বনোৱাত লাগি আছে চবেই। আৰু ইফালে কৰাই কৰি আছে যোৰজাৰ চব। মই আহি মেলি ইয়াৰ আপোনালোকক ডাইৰেক্ট মোৰ বাৰ্থডে যোৰজাৰখিনিয়ে দেখাইছোঁ। আৰু এইফালে চব ভাগিনটোৱে মাংস কাটি আছে, হাঁহ মাংস ব্ৰইলাৰ মাংস বনাই আছে, চব্জি দাইল বনাই আছে। হাঁহটো যিহেতু অকণমান দেৰিকৈ কাটিছে সেইটো কাৰণে হাঁহটো কাটি আছে আৰু লাষ্টত বনাব হাঁহ মাংসখিনি। এই মনটো চাই আছে গুচালে বাৰু। এয়া হৈছে মোৰ বাৰ্থডে। খানা আৰম্ভ হৈ গ'ল। মোৰ আলহী আহি আছে, চবকে আহি বহিবলৈ দি খাবলৈ আৰু মাতিবলগীয়া হৈছে। মই চবফালে কৰিবলগীয়া হৈছে। ইফালে খোৱা চাইছোঁ, ইফালে বনোৱা কোনে কি দিছে কি নাই, কোনে খাইছে নাই তাকে চাই আছোঁ। ফূৰ্তি কৰি আছে আৰু নচাই নাচি আছে। এয়া সৰু পোৱালীকেইটাই ফূৰ্তি কৰিছে। তাকে ইয়াৰ চাওকচোন কিমান পোৱালীকেইটাই ফূৰ্তি পাইছে, ফূৰ্তি কৰিছে, নাচিছে বাগিছে। এয়া হৈছে কেক কটা পৰ্ব। কেক মানে আচলতে মোৰ ভণ্টি ছোৱালীজনী আহিব বুলি বাট চাই থাকোঁতে আৰু লগৰ কেইজনীমানো ডিব্ৰুগড়ৰ পৰা আহি পোৱা নাছিলে, সেইকাৰণে কেক কাটিংটো দেৰি হ'ল। কি ভাগ্য কথা নহয়, কেক কাটি থাকোঁতে বেটি আহি পাই গ'ল নহয় আমাৰ। মই ছাৰপ্ৰাইজ হৈ গ'লোঁ। বেটি আহিব বুলি ভবা নাছিলোঁ, কিন্তু আহি গ'ল। আচলতে মোৰ লগৰ কেইজনীৰ কাৰণে বাট চাই আছিলোঁ। তাৰপিছত বেটিও আহি গ'ল সেই সময়তে। বেটিক লৈ মেলি কেক কাটিলোঁ আমি। এয়া বেটি। ভিডিঅ' কৰাটো আচলতে পোৱালি এটাই কৰি আছিলে, মোৰ লগৰজনী ল'ৰাটোৱে। মোৰ মুখখন নোলালে, ই চাপৰ যে তলৰ চকীত বহি কৰি আছিলে সেইটো কাৰণে। এয়া কেক কটা পৰ্ব। এয়া চাওকচোন বেটি আহিলে, বেটি কিমান ফূৰ্তি পাইছে কেক কটা দেখি আহিয়ে। এয়া আহি পালেহি ডিব্ৰুগড়ৰ পৰা। এয়া বা পিছত আমি সকলোৱে লগে ভাগে চবেই নাচিম। বাইদেউ আছে, দুগৰাকী বাইদেউ আছে, মোৰ লগৰ জান আছে। আমি সকলোৱে এতিয়া অলপ ফূৰ্তি কৰিছোঁ আৰু ফূৰ্তি কৰিম আৰু ফূৰ্তি পানী কৰি লৈছোঁ। এয়া ভিনদেউহঁত যাব ওলাইছে। ৰাতি 12টা বাজিয়ে গ'ল আৰু 12টা বাজি যোৱাৰ পিছত ভিনদেউহঁত যাব ওলাইছে। সকলোকে বিদায় দিলোঁ। দি মেলি মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ।